টিচাৰ নথকাৰ কাৰণে বা এপইণ্টমেণ্ট নোহোৱাৰ কাৰণে কমাৰ্চ আৰু ভকেশ্যনেল দুটা ষ্ট্ৰীমক একেবাৰে জিৰ' টিচাৰ হোৱাৰ কাৰণে আমি ইয়াত ল'ৰা ছোৱালীবোৰক আমি এডমিশ্যন দিব পৰা নাই। সব জানে এইটো স্কুল বহুত বছৰ আগত মানে এষ্টাব্লিছ কৰা হৈছে, কিন্তু এতিয়া মানে 2024ত আমি এতিয়া চাবলৈ দেখিবলৈ পাইছোঁ আৰু কি এইটো স্কুল এতিয়া মানে শেষ হৈ যাব। সায়েন্স আৰু আৰ্টছ ইয়াত মাত্ৰ দুটাকৈ টিচাৰ আছে। बिटिआर ओनसोलाव सोलोंथाइ बिथिंखौ जौगानाय बाथ्रा बुंबाय थानाय समावनो बिटिआरनि सदर सहर क'क्राझारनि गोजामसिन क'क्राझार सोरखारि जौसिन गेजेरारि बांमोखां फरायसालियाव फोरोंगिरिनि आंखालजों कमार्स आरो भकेशनेल आयदायाव मुं थिसननो हानायनि राहाखौ खालामनो हायाखै। बेनि अनगायैबो बिगियान आरो आरिमु आयदायावबो सानैल' फोरोंगिरि थानायनि जाउनाव फरायसाफोरनो नांगौ रोखोमनि सोलोंथाइ होनायाव जोबोर जेंना नुजाथिनाय बाथ्राखौ फरायसालि खुंथाया फोरमायदों। मख'नो गोनां बाथ्रादि बिटिआर गोजोन गोरोबथानि गेजेरजों बिटिआर हालामनि गंफ्रोमबो भेन्सार फरायसालि कलेजफोरखौ सोरखारि खालामनायनि बाथ्रा बुंबाय थानाय एबा खामानि मावबाय थानाय समावनो क'क्राझारनि गोजामसिन सोरखारि जौसिन गेजेरारि बांमोखां फरायसालिनि मोननै बिफान फारियै कमार्स आरो भकेशनेल आयदाया फोरोंगिरिनि आंखालाव बन्द जानायनि लामायाव। बे बिथिङाव आथिखाल खुंथायाव थानाय प्रमद बर'नि दैदेननाय बिटिसि सोरखारा मा राहा लायो बेखौ फैबाय थानाय समखौ रायजो राजा आरो सांग्रां नोगोरारिफोरा नेनानै दं। गुबुन फारसेथिं फोरोंगिरिनि आंखालजों फरायसाफोरनो सोलोंथाइ होनायाव जेंना नुजाथिनायनि सोमोन्दै फरायसालि खुंथाया खौरां बिजोङाव ओरैबायदि फोरमायो। আৰু টিচাৰ শৰ্টেজ হোৱাৰ কাৰণে বা নথকাৰ কাৰণে বা এপইণ্টমেণ্ট নোহোৱাৰ কাৰণে আমাৰ এই স্কুলৰ চাৰিটা ষ্ট্ৰীম আছিলে, আৰ্টছ, ছায়েন্স, কমাৰ্চ, ভকেশ্যনেল। কমাৰ্চ আৰু ভকেশ্যনেল দুটা ষ্ট্ৰীমক একেবাৰে জিৰ' টিচাৰ হোৱাৰ কাৰণে আমি ইয়াত ল'ৰা ছোৱালীবোৰক আমি এডমিশ্যন দিব পৰা নাই। আৰু যিটো দুটা ষ্ট্ৰীম আছে ছায়েন্স আৰু আৰ্টছ ইয়াত মাত্ৰ দুটাকৈ টিচাৰ আছে। ছায়েন্সত যেনেকৈ ফিজিক্স এটা আৰু বটানী এটা আছে, বাকী ছাবজেক্টবোৰ খালী হৈ আছে। আৰু আৰ্টছত যেনেকৈ অনলি এজন ইংলিছ আছে আৰু এটা এডুকেশ্যন আছে, বাকী ছাবজেক্টবোৰ চব খালী হৈ আছে। এইকাৰণে এতিয়া ভালকৈ শিক্ষা প্ৰদান ক্ষেত্ৰত আমাৰ বহুত অসুবিধা আমি সন্মুখীন হ'ব লগা হৈছে। আৰু ইয়াৰ কাৰণে আমি চৰকাৰক মানে অনুৰোধ জনাইছোঁ যাতে কিবা ব্যৱস্থা কৰি দিয়ে আমাক, মানে নতুন মানে টিচাৰ যাতে এপইণ্টমেণ্ট দি দিয়ে আৰু আমি স্কুলখনক মানে চলাব পৰা বা ল'ৰা ছোৱালীবোৰক আমি শিক্ষা প্ৰদান কৰিব পৰা অৱস্থাত যাতে ঘূৰাই আনে। টোটেল কিমান টিচাৰ আছে ছায়েন্স আৰু আৰ্টছ? আমাৰ 11 আৰু 12 ক্লাছৰ কাৰণে আমাৰ কি আছে 24টা হয়, 26টা হয় ডেমনষ্ট্ৰেটৰ লৈ পেলাই। এতিয়া ইয়াৰ ভিতৰত মাত্ৰ 4জন আছে, গতিকে বাকী 18-20টা পষ্টে এতিয়া খালী হৈ আছে। গতিকে এইটো সম্ভৱ নহয় আৰু কি 700-800 ল'ৰা ছোৱালীবোৰক পঢ়োৱাটো বা আৰু ইয়াত ছাবজেক্টৰ কথা আছে। ফিজিক্সৰ টিচাৰ খালী ফিজিক্স হৈছে পঢ়াব পাৰিব, বেলেগতো নোৱাৰিব 11-12ৰ ক্ষেত্ৰত। কেমেষ্ট্ৰি টিচাৰ নাই বুলি শুনি আছোঁ। হয়, কেমেষ্ট্ৰি টিচাৰ নথকাটো বহুত বছৰ। কিমান বছৰ হ'ব পাৰে? এইটো 20 বছৰ, 20 বছৰ হৈ গ'ল। এইকাৰণে আমি ভাবিছোঁ আৰু কি আমাৰ স্কুলত এপইণ্টমেণ্ট আৰু নিদিব নেকি তেনেকুৱা লাগি গৈছে। ইয়াৰ পাছতো মানে যিমান মানে ৰিটায়াৰ হৈ গৈছে বা কিবা বিভিন্ন কাৰণত নোহোৱা হৈ গৈছে, এইবোৰ পষ্টবিলাকৰ এগেইনষ্টতো কোনো নতুনকৈ এডমিশ্যন এপইণ্টমেণ্ট দিয়া হোৱা নাই। আমাৰ এতিয়া যিসকল দুটাকৈ আছে ছায়েন্সত, এই দুজন যদি ৰিটায়াৰ হৈ যায় বা কিবা কাৰণত নোহোৱা হৈ যায়, তাৰপাছত নতুনকৈ যে এপইণ্টমেণ্ট দিব এইটো আমি যেন নহ'ব নেকি তেনেকুৱা সন্দেহ কৰিছোঁ আৰু। গভৰ্ণমেণ্টৰ ৰোলটো কেনেকুৱা দেখিছে? তো আপোনালোকে এইটো নিশ্চয় দেখিছে, এতিয়া মানে গম পাইছোঁ গভৰ্ণমেণ্ট বা কিবা ভাবিছোঁ সেইটো ক'ব নোৱাৰোঁ এতিয়া তেনেকুৱা হৈছে। আপিল কৰিব? আপিল এইটোৱে আমাৰ আমি চৰকাৰলৈ আমাৰ অনুৰোধ যাতে ইমান পাৰে ইমান সোনকালে যাতে টিচাৰ মানে নতুনকৈ এপইণ্টমেণ্ট দি দিয়ে এই খালী পষ্টৰ এগেইনষ্টত। এইটোৱে আমাৰ মানে
আপিল সিমান ভাল কৰি নাজানো চলি যাব মানে আপুনি সব জানে এইটো স্কুল বহুত বছৰ আগত মানে এষ্টাব্লিছ কৰা হৈছে কিন্তু এতিয়া মানে আহি 2004ৰ আমি 2024ত আমি এতিয়া চাবলৈ দেখিবলৈ পাইছোঁ আৰু কি এইটো স্কুল এতিয়া মানে শেষ হৈ যাব যেনেকুৱা আমাৰ কমাৰ্চ ষ্ট্ৰীম আৰু কিবা ভকেশ্যনেল ষ্ট্ৰীম এতিয়া টিচাৰ সব ৰিটায়াৰ্ড হৈছে কাৰণে এই দুটা ষ্ট্ৰীম অলৰেডি ক্ল'জ ডাউন হৈছে বাকী থাকিছে আমাৰ আৰ্ট ষ্ট্ৰীম আৰু ছায়েন্স ষ্ট্ৰীম আৰ্ট ষ্ট্ৰীমৰ আমাৰ দুজনহে টিচাৰ বাকী আছে আৰু ছায়েন্স ষ্ট্ৰীমত ঠিক তেনেকুৱা দুজনহে টিচাৰ আছে আৰু কেইবছৰমান পিছত আৰু নাইকিয়া হৈ যাব আৰু কি তাৰপিছততো মানে ক্ল'জ ডাউন হৈয়ে যাব তো এনেকুৱা ইমান পুৰণি এটা গভৰ্ণমেণ্ট স্কুল এনেকুৱা মানে ধ্বংস হ'ব হৈ আছে আৰু কি চৰি আই ডোণ্ট ন' আছামিজ ছ' মাছ তো আমাৰ গভৰ্ণমেণ্ট ফালৰ মানে আমাৰ ৰিকুৱেষ্ট আৰু কি এটা যেন একশ্যন যে লয় টিচাৰবিলাক কণ্ট্ৰেকচুৱেলৰ কৰে না ফিক্সডৰ কৰে না পাৰ্মানেণ্ট দিয়ে এইটো আমি নাজানো কিন্তু যিমান সোনকালে পাৰে সিমান যেন টিচাৰ ভেকেঞ্চিবিলাক যেন ফিল আপ কৰে নহ'লে মানে আমাৰ চলাব বহুত কষ্ট হৈ আছে এতিয়া हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BSAT सेमेस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्रि बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गोविन्द बसुमतारी कलेजावनो आनजाद होनो हागोन गोविन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन